Hello everyone, কি খবৰ? আশা কৰিছো সকলো ভালে কুশলে আছে আৰু মোৰো খবৰ বিন্দাস। তো বলকচোন মোৰ অন্য এটা ভিডিও লৈ আগবাঢ়ো। তো নতুন ঘৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো। আজি হৈছে মাঘৰ 1 তাৰিখ আৰু যাবলৈ ওলাইছো মন্দিৰলৈ। কল্যা গোসাঁই থানলৈ যাম হাৰিভাঙাৰ আৰু আপোনালোকক লৈ যাম লগত। তো পুনৰবাৰ মাঘ বিহুৰ বহুত শুভেচ্ছা যাচিছো। তো বলকচোন এইফালে আস্তা দকচকচোন ঘড়ী চৰি পিন্ধি একদম তুমি কক যাবা তিহু কিয় যাও বাৰীক মানে নলবাৰীক যাব আৰু নলবাৰীক নাযাওঁ মন্দিৰক যাম যাবা ন মন্দিৰক হাৰিভাঙাৰ মন্দিৰত কল্যা গোসাঁই থানত যাবা আৰু ঘড়ীটো কিয় এনেকৈ আছ ঘড়ীটো নষ্ট হৈ যাব বাবা সেনেকৈ নহয় তোমাৰ নাম কি টিচান কলিতা থেংক ইউ Mudar Paustubhadara Pitambara Hi dia যথেষ্ট মানুহ আৰু ভিৰত সোমাব নোৱাৰি কিবাকে সোমালোঁ আৰু সৌখন হৈছে ঠগী আৰু সেইফালে আছে মুকুটটো আৰু মুকুটৰ ফালে নাযাওঁ বহুত মানুহ আৰু তাৰো কিবা কাম আছে দোকান আছে তাৰ আচলতে ধূপ চাতি জ্বলালোঁ আৰু সেৱাও কৰিলোঁ কৰি কিনে বোলো ঘৰলৈ যাওঁ বেছি নাচাওঁ সভাও হয় আৰু সৌফালে সভা হয় সভাৰ ফালে নাযাওঁ আৰু ইয়াত পইচাটো দিলোঁ ধূপ চাতি বেছি দেৰি কৰা নাই মন্দিৰত কাৰণ তাত দোকান আছে দেৰি হ'ব সেইকাৰণে আৰু আজি সভাও তাতে আৰু সোণালী জয়ন্তী কাৰণে জুবিনো আহিব তাতে আৰু এতিয়া যাম আমাৰ গাঁৱৰ মন্দিৰত তাতে ভোগ খুৱাব খিচাৰী আৰু আপোনালোকক দেখুৱাম মোৰ গাঁৱৰ মন্দিৰত যোৱা ভিডিঅ' আৰু এইফালে ল'ৰা ল'ৰা চাইকেল লৈ ব্যস্ত হয় চাইকেলখনতে আৰু আমাৰ ৰাস্তাদিও আজি বহুত মানুহ যাব কাৰণ আমাৰ এহেদি যাব লাগে হাৰিভাঙালৈ আৰু এতিয়া যাই আছোঁ আমি গাঁৱৰ মন্দিৰত মামাৰ ছোৱালী আলহীও আহিল সেইকাৰণে দেৰিকৈ গ'লোঁ এতিয়া গৈছিলোঁ একলাকলি মোবাইলটো নিয়া নাছিলোঁ আৰু ভিডিঅ' কৰা নাই চাদৰ মেখেলা পিন্ধি আহিছিলোঁ এতিয়া যাই আছোঁ খাই দি মামাৰ ছোৱালী আৰু গ'লে মাই বাবু গ'ল মামাকৰ লগত আগে যাই আছোঁ পুষ্পাঞ্জলি দিলাকে আৰু সেৱা কৰি লওঁ সি মানুহ চাই আছে বহুত মানুহ দেখছি যি সেইকাৰণে চাই আছে সি এইফালে খুৰীমা গাঁৱৰ বৰমাহঁতে খিচাৰী খাই আছে আৰু আমিও খিচাৰী খাব বহিছোঁ আৰু এইফালে হাই দিবা সৰু মুখখন উঠাম দে লাজ কৰে খাই ল'ম ৰ'ব খিচাৰী